আকাশী গংগা বিচৰানা গান গাই ভাল পোৱা এজন সুন্দৰ সুঠাম চেহেৰাৰ যুৱক স্বৰ্ণলংকা গুৱাহাটীৰ এই যুৱকজনৰ নাম বিকাশ ভৰালী। সংগ্ৰামত বিচাৰো মৰমৰ মাত এষাৰ আকাশী গংগা। এইজন বিকাশ ভৰালীৰ আছে এটা ইউটিউব চেনেল আৰু যাৰ জৰিয়তে আমি চিনাকি হৈছিলোঁ এজনে আনজনৰ লগত। দুৰ্ভাগ্যজনক কথা এইটোৱেই যে তেখেত এতিয়া বৰ্তমান কৰোণাত আক্ৰান্ত। বিকাশ ভৰালীয়ে তেখেতৰ ইউটিউব চেনেলৰ জৰিয়তে কি ক'লে এবাৰ আমি চাই লওঁ আহক। অৱশেষত মই ভুক্তভোগী হ'লোঁ ক'ভিডৰ। আছোঁ বৰ্তমান ক'ভিড কেয়াৰ চেণ্টাৰত। আশা কৰিব যাতে সোনকালে ৰিকভাৰ হ'ব পাৰোঁ। দিন কটাইছোঁ কেৱল এখন মোৰ ফেভৰেট উপন্যাস অসীমত যাৰ হেৰাল সীমা এইখনত লৈ পেলাই আৰু এটা আধা পকা নিম্বু আৰু মেডিচিনখিনিতো আছে। আৰু ভগৱানৰ আশীৰ্বাদত নিশ্চয় সোনকালে আৰোগ্য হৈ উঠিম। এই শ্বৰ্ট ভিডিঅ'টোৰ জৰিয়তে এইখিনি ক'ব বিচাৰিম যে আপোনালোকে মাস্ক পৰিধান কৰিব আৰু অকণমান সাৱধানে চলিব। সামাজিক দূৰত্ববিলাক বজাই ৰাখিব আৰু ক'ভিডক ইমান সহজভাৱে নল'ব। যদিহে দেহাই টানে তেতিয়াহ'লে দুই এটা হয়তো ব্লগ দেখিবলৈ পাব। মই কোনটো ক'ভিড কেয়াৰ চেণ্টাৰত আছোঁ সেই বিষয়ে যদিহে মই ব্লগ বনাওঁ তেতিয়াহ'লে নিশ্চয় দেখিবলৈ পাব। সঁচাকৈ ইমান হাঁহি ফূৰ্তি কৰি থকা এজন মানুহক এনেকৈ দেখি আচলতে সঁচাকৈ বহুত বেছি দুখ লাগিছে। আৰু ভগৱানৰ ওচৰত মই এইটোৱে প্ৰাৰ্থনা জনাইছোঁ যাতে আমাৰ বিকাশ দা সম্পূৰ্ণ সুস্থ হৈ ঘৰলৈ উভতি আহক। আৰু আপোনালোকেও আশীৰ্বাদ কৰক যাতে মৰমৰ বন্ধুজন খুব সোনকালে ঘৰলৈ উভতি আহিব পাৰে।